ট্ৰেভেল জাৰ্ণিলৈ স্বাগতম। আজি আমি আহিছোঁ ৰাণীখামাৰ চান্দৱীৰ পৰা 7 কিলোমিটাৰ আগত আহিলে এই জেগা স্পটটো পায়। আপোনালোকক দেখুৱাই দিয়া জেগা প্ৰয়োজন। আপোনালোকক চাই লওক, নৌকা বিহাৰ গ'লে প্ৰতিজন 50 টকা। তাৰপিছত আপোনাৰ আসন ডাঙা গ'লে জলপ্ৰপাত গ'লে আপোনাৰ 100 টকা। আমি দেখাই দিওঁ পৰিস্থিতি, আপুনি যাব পাৰিব। চলো চলো বকুল্লা, এই আমি নাৱত উঠি যাই বোলো 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 আমি একবাৰ ঘূৰি আহোঁ। এই ভাই না ওলা 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 না ওলা ফটাফট চাবি চাবি আস্তে আস্তে। আমি গৈ আছো কাফনডাঙা জলপ্ৰপাত, চাই লওক। এতিয়া আমাৰ চোৱা হ'ল, এতিয়া আমি যাব লাগে গাড়ীৰ ওচৰত। বোলো বোলো ওচৰতে এখন ৰিজৰ্ট আছে। আপোনালোকৰ ৰিজৰ্টখন আপোনালোকে পৰিস্থিতি দেখুৱাওক, খুব সুন্দৰ ভিউ। আপোনালোকে চাই লওক, এই ৰিজৰ্টৰ এইখিনি চাওক, কি সুন্দৰ ভিউ। আপোনালোকক দেখুৱাই দিছোঁ অলপ। গাড়ী ঘূৰাৰ ব্যৱস্থা নাই, মাথাটো আপোনালোকে দেখিলে। গাড়ী ঘূৰাব পৰা নাই, এনেকৈ থৈ দিছোঁ এতিয়া। এনেকৈ আমাৰ পিকনিকবোৰ চাওক কেনেকুৱা হৈছে, আপোনালোকক দেখুৱাই দিছোঁ পৰিস্থিতি। আৰু আমাৰ পাৰ্টি এতিয়া খোৱাৰ ব্যৱস্থা হৈ গৈছে। এই চাওক, গান ডেন্স কৰি আছে, তামাম ডেন্স খাই বৈ। এতিয়া আমাৰ এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।